আমাৰ খানাৰ কাৰণে মাছ লৈ ল'লোঁ। জুব্ৰত এইটো কেজি আছে মাছটো? এইটো 4 কেজি আছে। 4 কেজি আছে। মাছ কাটি ল'লোঁ। এই আমাৰ ৰিবু আহি গ'ল। এই আমাৰ মাছৰ বজাৰত আছোঁ দেই। মাছ লৈ লৈছোঁ। বছ আপোনালোকক দেখাই আছোঁ, খালি সম্পূৰ্ণকৈ ভিডিঅ'টো চাব। নমস্কাৰ, সকলো লোকে গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা যাচি আজি আমি পিকনিক খাবলৈ আহি আছোঁ কাকডোঙাৰ কাষত। আগৰ ব্লকত দেখিছে আমি 1 জানুৱাৰীত পিকনিক খাইছিলোঁ, একেই খালি আজি ফেমিলি কেন্দ্ৰিক পাৰ্টি খাম। আপোনালোকে চাব, ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। বাহু মাছ আনিছোঁ আৰু কচ মাছৰ চিলি ফিছ বনাম। মাটি দালি আনিছোঁ, ঔটেঙা, একদম মানে সাধাৰণ মানে যিটো জেনেৰেল মানে আমাৰ গাঁৱলীয়া খাদ্য সেইটো খাম। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ, খালি সম্পূৰ্ণকৈ ভিডিঅ'টো চাব। ৰিবু আহি গ'ল, সি খৰি কঢ়িয়াই আছে দেই। ইয়াত খৰি কঢ়িয়াই আছে সি। বাইক লৈ আহিলোঁ। আমাৰ বন্ধু আহি আছে, বন্ধু মিছেছ আহিছে আৰু আমাৰো মিছেছ আহিব আজি। মানে আৰু আমাৰ মহিলা সন্থাই বনাব, আমি খাবহে লাগে আৰু বিন্দাছ। তো এয়া কাকডোঙা দলঙৰ কাষত, এতিয়া দেখিছে নহয় কাকডোঙা দলং লাগি আছে, তাৰ কাষতে খাইছোঁ। কাকডোঙা নদী আপোনালোকে দেখিব, একদম সুন্দৰ পৰিৱেশ। আলু দি থৈছে গৈছোঁ, এয়া আলু দি থৈছে, আলু দি থৈছে তাৰ ছাইডতে আছোঁ। আৰু আলু খানিব লাগে, খাব লাগে আৰু বছ। এয়া দেখিছে নহয় আমাৰ বন্ধুৱে পাই গ'লহি। সেয়া গাড়ী আনি আছে, এয়া এতিয়া ইয়ালৈ নমাই দিব। এখন গাড়ী আহিছে, পাই গ'লহি। মেটেৰিয়েলছ আনিছে, আমি চাই লওঁ। যদি বস্তু আনিবলগীয়া হয় আমি যাব লাগিব আনিবলৈ। নমাই দিছে, আমি ফিটিং হৈ আছোঁ, এয়া কৰি ৰেডি হৈ আছোঁ। আমাৰ ইটো একদম গণতন্ত্ৰ দিৱসৰ ফ্লেগ, আমাৰ ইণ্ডিয়ান ফ্লেগ লগাই আহিছে। এয়া আমাৰ ফেমিলি পাই গ'ল। কি কি আনিলি? কি কি বন্ধু পাই গ'ল, একদম ফেমিলি লৈ আহিছে, পুৰা ফেমিলি। ঠিকে আছে, এয়া পাই গ'লি পাই গ'লি। এয়া মোৰ বন্ধু মিছেছ আহিছে, এয়া আমাৰ চব আহি গ'ল। আইছা এইখনো এয়া আমাৰ মাছ ফ্ৰাই হৈ আছে। এয়া আমাৰ মাটি দালি পাতি দিলোঁ, কাঠ আলু দি দিয়া, কাঠ আলু, মাটি দালি, কাঠ আলু, এয়া মচুৰ দালি, বিলাহী হ'ব। এয়া আমাৰ চব্জি ৰেডি হৈ আছে, মিউজিক বাজি আছে। এয়া আমাৰ বৰ্ণৱ, এয়া আমাৰ ভাগ্যশ্ৰী, ভাগ্যশ্ৰী হাই দি দিয়া। পুৰা ফুল এনজয়। এ বগা আহি গ'ল। দিনত 10টা বাজিছে, এতিয়া আমাৰ 12টালৈ হৈ যাব, 12টালৈ হৈ যাব। বহুত পলম হৈ গ'ল বাৰু, এতিয়া 1 বাজি গ'ল। আমাৰ 2টালৈ 2:30টালৈ খানা হৈ যাব। মচুৰ দালি, এয়া মাটি দালি, এয়া আমাৰ চিলি ফিছ হ'ব, কচ মাছ এয়া ৰেডি হৈ আছে। বেচন, এয়া বেচন গুলি দিছোঁ, বেচনটো সানি লওঁ, বেচনটো সানি দিয়ে, তো বেচন সানি দিয়ে। 1 কেজি কচ মাছ লৈ আহিলোঁ চিলি ফিছৰ কাৰণে, আৰু ৰৌ মাছ লৈ আহিলোঁ ডাঙৰ, হেৰি 5 কেজি আছিলে, 5 কেজি লৈ আহিলোঁ। 39 পিচ হৈছে। মানুহ 39টা নহয় বাৰু, ইয়াত দেখিছে ন। এয়া কাকডোঙা এৰিয়া, কিমান ডাঙৰ এৰিয়া চাওকচোন। নদীৰ কাষে কাষে এয়া নদী লাগি আছে, ইয়াত দেখিছে ন নদীলৈ। আমাৰ ৰিবুৱে খৰি লৈ আহিছে। এইটো বকুলি কি হ'ব? বকুলি, বকুলি শুকান ভাজি, শুকান ভাজি। এয়া আলু গুচাই আছে। এয়া আমাৰ খুৰীয়ে পিঁয়াজ কাটি আছে দেই। এতিয়া ফুলা আলু হ'ব নেকি? বকুলি, বকুলি ফুলা আলু। এই বেঙেনাবোৰ নিদিবি, খালি বেঙেনাবোৰ মোৰ ইনফেকশ্যনৰ বস্তু। বেঙেনা নিদিলেও খাব বোলে। হ'ব হ'ব, তহঁতি খাবি দে।
এয়া চিলি ফিছ চিলি ফিছ ৰেডি হৈ আছে কচ মাছৰ চিলি ফিছ চাই লওক এয়া আমাৰ গাড়ীত দেখিছেনে ইণ্ডিয়া ফ্লেগ আই এম চেলুট ফৰ হিম দেখিছেনে ইণ্ডিয়াৰ ফ্লেগ লাগি আহিছে গাড়ী আমি গৈ আছোঁ আজি গণতন্ত্ৰ দিৱসৰ উপলক্ষে আমি এটা পাৰ্টি আয়োজন কৰিছোঁ আৰু গৈ আছোঁ এতিয়া আমি ডাইৰেক্ট আমি গোৱালগুৰি যাম আমি গাঁৱৰ মাজে মাজে গৈ আছোঁ গোৱালগুৰি গৈ আছোঁ ডিছ গিলাচ কিনিম বছ খানা খাম আমাৰ ইয়াৰ ভাত হৈ গ'ল আৰু দেই এয়া আমাৰ মামু এয়া নিপু এয়া ৰিবু পূৰা ভাত বনাইছে এয়া আমাৰ জানমণি সেইফালে আমাৰ বৰ্ণবাৰ পুহি বহি আছে আৰু ফুৰি আছে সেয়া দেখিছেনে এয়া আমাৰ কিহৰ চব্জি এখন জ্বলা ভাজি কিহৰ বনাই বেঙেনা পচলা আৰু মাছৰ মাথা পেটু বাকী মাটি দালি কেনে গ'ল মাটি দালি কাঠ হ'লো মাটি দালি কাঠ হ'ল দেখিছেনে টিপটপ হৈ আছে একদম তাত এয়া সেই মাছৰ জোল কোনা মাছৰ জোল এয়া শুকান চব্জি দেখিছেনে বকুলি ফ্ৰেচবিন আৰু কোলা আলু এয়া মাছৰ জোল দেখিছেনে টিপটপকে বনি আছে মটৰ ফুলকবি আৰু কি আছে এয়া আমাৰ লৰিহঁত আহিছে এয়া আমাৰ লোহিত এয়া আমাৰ অলপ দেখিছে নাই এয়া আমাৰ নীলুৱে পুৰা জোকালি কৰি আছে দেই এয়া খৰি চৰি লৈ পানী আনি আছে নদীৰ পৰা এয়া মিউজিক চলি আছে এয়া মামুৱে খানা বনাই আছে পুৰা লৰাই আছে দেই আৰু কি আছে বনাবলৈ ভাত হৈ গ'ল এয়া আপোনালোকে চাওক কাকডোঙা দলঙৰ ওপৰৰ কিমান পাৰ্টি আহিছে বাপৰে বাপ বহুত পাৰ্টি আহিছে কুৰালগুৰি ডেৰাগাঁও মোৰ চিনাকি মানুহ দুজন মানুহ আহিছে পুৰা এনজয় কৰি আছে মিউজিক চলাই পুৰা এনজয় কৰি আছে আপোনালোকে চাই লওক কিমান সুন্দৰ পৰিৱেশ আজি ৰিপাব্লিক ডে হিচাপে বহুত মানুহে এনজয় কৰিছে আমিও লগতে এনজয় কৰিছোঁ বহুত ধুনীয়া লাগিছে এয়া চাওক বহুত দূৰৰ পাৰ্টি আহিছে আমাৰ খানাৰ ওচৰতে দলঙৰ ওপৰত এনজয় কৰিছেহি এখেতসকলে পিকনিক খাই আহিলে দেই পুৰা ফুল খাই আহিলে খাই আহি এয়া আমাৰ ওচৰৰে মানুহ আহিছে পুৰা এনজয় কৰিছে পুৰা মানে বেছি এনজয় কৰিছে আৰু মজা আমাৰো ধুনীয়া লাগিছে দেই এয়া আমাৰ দলং নতুনকৈ হৈছে কাকডোঙা নদীৰ ওপৰত কণ মইনা মানুহহঁতেও আহিছে কণ ল'ৰা ছোৱালী আহিছে দেই মানে ফেমিলি কেণ্ডিক পাৰ্টি হৈছে আৰু আজি পুৰা দেখিছেনে কিমান এনজয় কৰিছে বহুত ধুনীয়া লাগিছে মানে পৰিৱেশটো বহুত ধুনীয়া লাগিছে আজি গণৰাজ্য দিৱস উপলক্ষে এই কাকডোঙা নদীৰ পৰিৱেশ চাই লওক পানী কমি আছে এতিয়া ভৰ বাৰিষা ইয়াত বহুত পানী হৈ যায় বছ বহুত সুন্দৰ লাগিছে ইমান ধুনীয়া লাগিছে মানে বহুত এনজয় কৰিছোঁ দেই আজি বহুত এনজয় কৰিছোঁ তো বলক আমিও এপাক নাচি দিছোঁ আৰু
লগতে আমি এপাক নাচি দিছোঁ সিহঁতৰ লগত ধুনীয়া লাগিছে নাচো নাচো লাগি আছে মিউজিক বাজি আছে যে সেইকাৰণে লগত খানা হৈ গ'ল খাবলৈ বহিছে সকলো ইমান সুন্দৰকৈ আমাৰ ৰিবুৱে বিলাই আছে আমাৰ এয়া ভীমৰ মাইকী মানুহ তাৰপিছত আমাৰ ভাইটি বোৱাৰী শুকান শুকান চাওঁ শুকান আছা বছৰেকত এই দুটাহে হৈছে খানা খায়ে আজৰি ইউটিউবাৰ নায়ে খানা কেনেকুৱা পাইছ এয়া আমাৰ কাকৰডোঙা দলং নতুনকৈ বনাইছে তলৰ পৰা দেখাই দিছোঁ আপোনালোকক নতুনকৈ হৈছে দেই বহুত ধুনীয়া হৈছে আমাৰ কাৰণে বহুত সুন্দৰ হ'ল এয়া আমাৰ সকলোৱে খাই আছে এয়া আমাৰ মিউজিক দেখিছেনে মিউজিক লৈ আহিছোঁ আৰু জেনেৰেটৰ মিউজিক নহয় আকৌ দেই এয়া আমাৰ খাই আছে বৰ্ণমে পানী খাই আছে এয়া আমাৰ ইবোৰ আমাৰ খুৰীয়ে ইফালে মুখখন ঘূৰাই দিছে দেই খুৰী ৰঙা হৈ গ'ল মানুহজনী বগা মানুহ ৰঙা হৈ গ'ল দেই বেলেগ বেলেগ হ'ব এতিয়া মই আমি আনকমন আমি আন পাতিৰ লগত নিমিলো এইবোৰ আন মানুহৰ লগত নিমিলো আমি আনকমন এই আমাৰ ভাগ্যশ্ৰী বৈষ্ণৱী আইচা সোণু আমাৰ বন্ধুৰ মাক মোৰ বৌ এয়া আমাৰ বৰ্তা এয়া খুৰী মামু এয়া আমাৰ মোনা এয়া আমাৰ নব আৰু তৰা এইফালে এইফালে খুই এফালে চাওক খুই এফালে চাওক ছোটো hai đi đi đâu
চাওঁ লোহিতৰ মাইকী মানুহ এ আমাৰ গোটেই ফেমিলি 10টা লোৱা ফেমিলি 10টা লোৱা ফেমিলি 10টা লোৱা ফেমিলি আমাৰ 10টা লোৱা ফেমিলি 10টা লোৱা ফেমিলি চাওঁ লোহিতৰ মাইকী মানুহ এ আমাৰ গোটেই ফেমিলি 10টা লোৱা ফেমিলি 10টা লোৱা ফেমিলি 10টা লোৱা ফেমিলি আমাৰ 10টা লোৱা ফেমিলি 10টা লোৱা ফেমিলি তো আমাৰ আলহী ল'ৰা কেইজনমান আহি গ'ল আনকি আমাৰ ডিছ এদাই হৈ গ'ল ডিছ গিলাচ এদাই হৈ গ'ল সিহঁতক একদম পলিথিনতে দি দিছোঁ আৰু একো নাই আমাৰ ওচৰৰে আলহী 4জন আহি গ'ল ডিছ কমি গ'ল চব মেটেলছ আছিলে দি দিলোঁ বাছ আমাৰ গণতন্ত্ৰ দিৱস উপলক্ষে আমাৰ খানাটো হৈ গ'ল বহুত ধুনীয়াকৈ হৈ গ'ল ৰাতি হৈ গ'ল কিন্তু দেই এটা 6টাই বাজিব হ'ল আৰু ৰাতি হৈ গ'ল আপোনালোকে যদি ভিডিঅ'টো ভাল পালে এয়া কাকডোঙা দলঙৰ ওপৰতো চব আপুনি দেখিছিলোঁ মই কেমেৰা দেখি পোৱা নাই আৰু আচলতে এতিয়া আমাৰ বন্ধুসকল আছে আমি গামলা চামলা চব ৰেডি লৈ আহিলোঁ খানা সমাপ্তি কৰিলোঁ আপোনালোকে যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব বাই হেপী ৰিপাব্লিক